আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকৰ ভাল ন আমাৰো পিছে ভাল আপোনালোকৰ দুৱাত আৰু এতিয়া দেখিছে নহয় মই সবজি কাটি আছোঁ আপোনালোকে কি কৰি আছে বাৰু কমেণ্টত জনাবচোন আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব তেতিয়াহ'লে বলকচোন আগবাঢ়ো ঠাণ্ডা দিনত যদি আপোনালোকে এইখন তৰকাৰী বনাই খায় ন এইখন তৰকাৰীৰ লগত আৰু একো ল'ব নালাগে ভাতখিনি মানে ইমান ধুনীয়াকৈ খাব পাৰিব আৰু ইমান টেষ্টি আপোনালোকে যদি মোৰ ৰেচিপিটো বনাই পিনে খাই চাই তেতিয়া নিজেই গম পাব আৰু ক'বই সঁচাকৈ তাই সঁচাই কৈছিলে ইমান টেষ্টি বুলি সেইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভাবিছোঁ ভাল পাব খাই আৰু মই সবজি কাটি লৈছোঁ তাতে বেঙেনা দিছোঁ মূলা দিছোঁ ফুলকবি দিছোঁ আলু ওলকবি তাৰপিছত এইফালে মই ধুনীয়াকৈ পিঁয়াজ জলকীয়াখিনি কাটি লৈছোঁ আৰু কুকাৰ গৰম হৈছে মই তেলো দি ল'লোঁ সেইফালে তেলখিনি গৰম হৈ আছে মানে মই এইফালে ধুনীয়াকৈ দালিখিনি ধুই লৈছোঁ তেলো গৰম হ'ল এতিয়া মই লাহেকৈ পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম আপোনালোকে ভিডিঅ'টো চাই আছে ন চাই থাকক পূৰা চাব সম্পূৰ্ণকৈ চাব দেই ভাল লাগিব আৰু দেখিছে নহয় ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়াটো মই ভাজি ল'লোঁ এতিয়া মই নহৰুখিনি দি দিছোঁ এতিয়া নহৰুখিনিও ধুনীয়াকৈ ভাজি ল'ম নহৰুৰ স্মেলটো নোযোৱালৈকে আৰু এইফালে মই হালধি লৈছোঁ জিৰা গুড়ি আৰু অলপ জালুক নিমখ আৰু ধুনীয়াকৈ গৰম পানীত এইখিনি মিক্স কৰি ল'ম মছলাখিনি যে মিক্স কৰি লৈছিলোঁ সেইখিনি মই পিঁয়াজ নহৰু আৰু জলকীয়া ভাজি আছিলোঁ যে সেইখিনি দি দিলোঁ এতিয়া এইখিনিও ধুনীয়াকৈ অলপ পানী দি পিনে ভাজি ল'ম পিঁয়াজৰ লগত মছলাখিনি ধুনীয়াকৈ ভুনি থকা সময়তে মই পাকঘৰটো ধুনীয়াকৈ চাফা কৰি ল'ম আৰু মানে তেতিয়া আৰু একেলগে হৈ যাব ন আৰু বস্তুখিনি ধুনীয়াকৈ থৈও লৈছোঁ আৰু আপোনালোকক দেখাব লাগিব যিহেতু আৰু এইফালে মটৰৰ বাকলি চেলাই পিনে মানে টেমা এটাত ফ্ৰিজত থৈ দিওঁ যে তাৰ পৰা কেইটামান মটৰো দি দিলোঁ আৰু এইফালে মই চয়াবিনো দিম সেইটো কাৰণে চয়াবিনখিনি গৰম পানীত ভিজাই দিলোঁ এইফালে পিঁয়াজ আৰু মছলাখিনি ভুনা হৈ গৈছে এতিয়া মই দালিখিনি ধুই থৈছিলোঁ যে সেইখিনিও দি দিছোঁ মগু আৰু মচুৰ দালি মিক্স কৰি পিনে দিছোঁ দেই আৰু ধুনীয়াকৈ মছলাখিনিৰ লগত দালিখিনি অলপ টাইম ভুনি ল'ম দালিখিনি ভুনা হৈ গ'ল এতিয়া মই চব্জিখিনি দি লৈছোঁ আপোনালোকে বনাই খাই চাব দেই ট্ৰাই কৰিব প্লিজ এবাৰ বিৰাট টেষ্টি লাগে সদায়নো মাছ মাংস কি খাব ন এনেকৈও খাই বহুত ভাল লাগে মাছ মাংসতকৈও বেছি ভাল লাগে এনেকৈ কেতিয়াবা আৰু ঠাণ্ডা দিনত আৰু গৰমে গৰমে এনেকৈ খোৱাটোৰ মজাই বেলেগ নহয়নে হাৰ্ডি নোহোৱা মাংসখিনি দি দিলোঁ দেই মানে চয়াবিন আৰু ধুনীয়াকৈ লৰাই লৈছোঁ তাৰপিছত পানী দি চিটি মাৰিব দিম এয়া দেখিলে নহয় চিটি মাৰাও হৈ গ'ল আৰু তৰকাৰীখিনি ৰেডি ইমান টেষ্টি হৈছিলে বনাই খাই চাব দেই বাবু ফ্লাৱাৰ লৈছা তুমি এইফালে চোৱা হাই কৈ দিয়া ফ্লাইং কিছ দি দিয়া ফ্লাৱাৰ বুলি কৈ দিয়া আমি এতিয়া খাখা খাবা তুমি খাখা খাবা নোখোৱা অলপো নোখোৱা খাব লাগিব জান খং কৰি দিয়াচোন ভয় খুৱাই দিয়া চবকে ভয় খুৱাই দিয়া
আম্মাই বাৰাণ্ডাতে বহি পিনে তাইৰ গুৰখিনি কাটিছে মানে তাইক গুৰ দিওঁ যে সেইখিনি ধুনীয়াকৈ কাটি পিনে মানে টেমা এটাত ভৰাই থৈ দিব তাই খা খা কৰি আছে হাতো বাইদেউ বহি লোৱা জান বাইদেউ বুলি কৈ দিয়াচোন ও নাপায় ভৰিটি কি হয় একেটা ও আৰু আছে চোন আব্বা কেইটা 5টা এইকেইটাকো ওলাই দিয় সেইটোৱে লেতেৰা কৰিলে কি খাইছা যাৰ আব্বাৰ তাত মুচি মই দালি আৰু কণী বইল বহাই দিছোঁ ৰাতিৰ কাৰণে আমি ভাত খালোঁ এতিয়া বেটিক খুৱাব আছে এতিয়া বেটিক খুৱাম আৰু আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চাই আছে ন চাই থাকক বাৰু ভাল পাব বুলি আশা কৰিছোঁ আপোনালোকক ৰেচিপিও দিছোঁ এটা আৰু আশা কৰিছোঁ আপোনালোকে বনাই খাই চাব ভাল পাব আৰু কালি পিকনিক যাব মোৰ হাজবেণ্ডহঁত পাৰোঁ যদি আপোনালোকক দেখাম বাৰু পিকনিক যোৱা ভিডিঅ' তেওঁ যদি কৰি আনি মোক দিয়ে তেতিয়াহ'লে আপোনালোকেও চাব পাব আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক ন চাওকচোন মই দালিখিনি এনেকৈ মজাই বনাইছোঁ এতিয়া অলপ পানী দিব লগা হৈছে বাৰু এতিয়া এনেকৈ পানী দি মজাই পিনে বনাইছোঁ সিজিব ধৰিছে আৰু আজি একদম সিম্পল খাম দালি আৰু কণী বইল ৰাতি আৰু আজি দিনত বনালে আম্মাই ফুলকবি আলু আৰু চালগুম দি পিনে ভালে লাগিছিল বাৰু এতিয়াও আছে ৰাতিও খাব পাৰিম আকৌ আৰু মাছ ফ্ৰাই আছিলে আৰু শাক ভাজা মাছেদি শাক হাজবেণ্ডে এতিয়ালৈকে ভাতে খোৱা নাই তেওঁ আজি পূৰা পিকনিকৰ মানে হেৰিত আছে ন হাঁহ চাহ আনিবলৈ গ'ল সেইটো কাৰণে ভাত খোৱাই নাই এতিয়া গা ধুব গৈছে গা ধুই আহিহে ভাত খাব বোলে সেয়াই আৰু আমাৰ দিনটোৰ আপোনালোকক এনেকৈ দেখাই আছোঁ ভাল পাব বুলি আশা কৰিছোঁ দালিখিনি সিজিছে চাওকচোন এতিয়া মই নিমখ দি দিলোঁ আৰু যিমান পানী লাগে অলপমান দি দিম আৰু বেছি পাতলো নকৰোঁ ইমান ডাঠো নকৰোঁ কি বাবু কি তোমাক খালি সেয়া লাগি থাকে ইমান নাখায় নহয় মিঠা জান ইমান নাখায় নহয় সেয়া নাখায় নহয় ইমান খং কৰিলাই উঠা মই দিম উঠা উঠিলেহে দিম উঠা মিঠাই লোৱা ধৰি থাকা ধৰা মই খুলি দিম ধৰি থাকা এটা লোৱা এটা ওৱান লোৱা এটা লোৱা এটা সৰু এটা লোৱা হ'ব দিয়া এতিয়া মাৰি দিয়া হৈ গ'ল চাওক থৈ দিওঁ হ'লনে হ'ল বাবু
উঠা 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 আপোনাৰ পিছে পিছে আছে এওঁ দোকানলৈ যায় দোকান খুলিব আৰু আব্বা মছজিদলৈ যায় নামাজ পঢ়িবলৈ মগৰিবৰ আৰু দেখিছেনে তাই পিছে পিছে আছে মানে কাৰ পিছেদি তাই ওলাই যাব পাৰে গেটখনৰ বাহিৰ হ'ব পাৰে সেইটোৱে ভাবি থাকে আৰু এনেকৈয়ে থাকে সদায় এনেকৈ থাকে আজি মানে আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ আৰু এতিয়া খাবলৈ পানী পিঠা বনাইছোঁ এইফালে গাখীৰ বহাই দিছোঁ আৰু এখন পিঠা বহাই দিছোঁ আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তেন্তে আজিলৈ আহিছোঁ থেংক ইউ